ছাত্ৰ-ছাত্ৰীসকল, আগৰ ক্লাছত তোমালোকে যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ কিছু কথা জানিব পাৰিলা। আজি পাঠটিৰ পিছৰ কথাখিনি আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে সকলোৱে কথাখিনিত মনোযোগ দিবা। যেতিয়া লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সৈন্যই যুদ্ধৰ প্ৰস্তুতি চলাই আছিল আৰু মাজে মাজে মোগলসকলৰ সৈতে যুদ্ধ হৈ আছিল, সেই সময়ছোৱাৰ ভিতৰত লাচিত বৰফুকন বা তেওঁৰ তলতীয়া সৈন্যসকলক মোগলে বিভিন্ন ধৰণেৰে প্ৰলোভন দিবলৈ চেষ্টা কৰিছিল। কিন্তু লাচিত বৰফুকনৰ সুদক্ষ নেতৃত্বৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল। কাৰণ অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনিটা বস্তু একেধৰণেৰে বিষাক্ত। এই তিনিটা বস্তু প্ৰবল ধ্বংসকাৰী। যিদৰে অগ্নিয়ে নিমিষতে সকলো বস্তু পুৰি ছাৰখাৰ কৰিব পাৰে, সি লাগিলে জুইৰ এটা সামান্য ফিৰিঙতিও হ'ব পাৰে। কেতিয়াবা অসাৱধানবশতঃ সেই জুইৰ সামান্য ফিৰিঙতিটোৱেও এটা ডাঙৰ বিপদ ঘটাব পাৰে। সেইবাবে অগ্নিৰ এই দহন ক্ষমতাই আমাক ইয়াৰ পৰা সাৱধানে থকাৰ সকীয়নি দিয়ে। ঠিক সেইদৰে সৰ্প হৈছে এবিধ অতি বিষধাৰী প্ৰাণী আৰু সৰ্পৰ বিষত অন্য প্ৰাণীৰ লগতে মানুহৰো মৃত্যু পৰ্যন্ত হ'ব পাৰে। সি এডাল ফেটি সাপো হ'ব পাৰে বা 6 আঙুলীয়া খন্তীয়া সাপো হ'ব পাৰে। অৰ্থাৎ ডাঙৰ বা বৃহৎ আকাৰৰ ফেটি সাপ এডালৰ যি কাৰ্য, সৰু হ'লেও খন্তীয়া সাপৰো সেই একে কাৰ্য। গতিকে এই ক্ষেত্ৰত সৰু বৰ আমি বিচাৰ কৰিব নোৱাৰোঁ। ঠিক সেইদৰে অগ্নি আৰু সৰ্পৰ দৰে প্ৰলোভনো অতি বিষাক্ত। প্ৰলোভন বা লোভত পৰি মানুহে কেতিয়াবা ভুল পথ বাছি লয়, যাৰ বাবে কেতিয়াবা নিজৰেই বিপদ হোৱা দেখা যায়। গতিকে এই তিনিটা বস্তু একেধৰণেৰে বিষাক্ত। আৰু কেনেবাকৈ যদি যুদ্ধৰ শিবিৰত প্ৰলোভনৰ প্ৰৱেশ ঘটে, তেনেহ'লে সৰ্বনাশ হোৱাটো স্বাভাৱিক। এই কথাটোত লাচিত বৰফুকনে তীক্ষ্ণ দৃষ্টি ৰাখিছিল। কিন্তু তাৰ মাজতো মোগলে অসমীয়া সৈন্যক বিভিন্ন ধৰণেৰে প্ৰলোভন দিবলৈ চেষ্টা কৰিছিল। তেনেধৰণৰ এটি ঘটনাৰ ভিতৰত এবাৰ অসমীয়া কটকী নিমক আৰু ৰামচৰণক প্ৰলোভনত পেলাবলৈ মোগল সেনাপতি ৰামসিংহই ৰাজপুতনাৰ ফালৰ কাঠৰ চৰাই নাচ দেখুৱাইছিল। আৰু প্ৰলোভনত পৰি ৰামচৰণে ৰামসিংহক এটি চৰাই খুজিছিল। এই কথা জানিব পাৰি লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থলে। অৰ্থাৎ মোগলৰ সেনাপতিক চৰাই খোজাৰ অপৰাধত ৰামচৰণক লাচিত বৰফুকনে শাস্তি দিছিল। লাচিত বৰফুকনৰ দৰে সেই সময়ত আৰু বহুতো অসমীয়া বীৰ যোদ্ধা আছিল, যিসকলে অতি নিষ্ঠাৰে নিজৰ কৰ্তব্য কৰি গৈছিল। নিজৰ মাতৃভূমিৰ ৰক্ষাৰ হকে তেওঁলোকে নিজৰ প্ৰাণ আহুতি দিবলৈও কুণ্ঠাবোধ নকৰা এইসকল বীৰ যোদ্ধাৰ সাহসিকতাৰ লগতে তেওঁলোকৰ উপস্থিত বুদ্ধিৰ প্ৰমাণ তেওঁলোকৰ বিভিন্ন ঘটনাৰাজিৰ মাজত পোৱা যায়। তেনে এজন শৰাইঘটীয়া সেনাপতি আছিল কুঁৱামৃদ্ধা হাজৰিকা। তেওঁ ব্ৰহ্মপুত্ৰ নদীত নাৱত উঠি ৰামসিংহৰ সৈন্যৰ লগত যুঁজ দিছিল। কিন্তু এবাৰ তেওঁ মোগল সৈন্যৰ হাতত বন্দী হ'ল। আৰু শত্ৰু সৈন্যৰ এজন বিষয়াক বন্দী কৰিবলৈ পাই মোগল সৈন্য আনন্দত মতলীয়া হৈ পৰিল। আৰু আনন্দতে মোগল সৈন্যই কুঁৱামৃদ্ধা হাজৰিকাক নাচিবলৈ আদেশ দিলে। ইফালে চাৰিওফালে মোগলৰ নাও, মাজতে কুঁৱামৃদ্ধাৰ নাও, তাৰ মাজৰ পৰা হাত সৰাৰ কোনো উপায় নাই। কিন্তু তেনেকুৱা অৱস্থাৰ মাজতো তেওঁ হতাশ হোৱা নাছিল। আৰু তেতিয়া তেওঁ এটা উপস্থিত বুদ্ধিৰ সহায় ল'লে। তেওঁ ক'লে যে তেওঁ নাচিব, কিন্তু নৃত্য কৰিবলৈ হ'লে গীতৰ লগতে বাদ্যযন্ত্ৰৰো কিছু হ'লেও প্ৰয়োজন। সেয়েহে তেওঁ ক'লে যে যিহেতু ঢোল মৃদং খঞ্জৰি একো নাই, গতিকে বাদ্যযন্ত্ৰ হিচাপে তেওঁলোকে হাত চাপৰি মাৰিব লাগিব। আৰু তেওঁৰ কথাত মান্তি হৈ মোগল সৈন্যবিলাকে নাৱৰ বৈঠাৰ পৰা হাত এৰি চাপৰি মাৰিবলৈ ধৰিলে। আৰু নাচোনৰ চেও দেখি মোগল সৈন্য মচগুল হৈ পৰিল। আৰু সেই চেগতে কুঁৱামৃদ্ধা হাজৰিকাই নিজৰ নাওখন আঁতৰাই লৈ গ'ল। তেওঁ মোগল সৈন্যৰ মাজৰ পৰা আঁতৰি আহিবলৈ সক্ষম হ'ল। এনেদৰে উপস্থিত বুদ্ধিৰ দ্বাৰা অসমীয়া সেনাপতি কুঁৱামৃদ্ধা হাজৰিকাই নিজক বচোৱাৰ লগতে অসম দেশৰ মানুহ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল।
শৰাইঘাটৰ কাৰ্যপন্থা আৰু এটি কথাত অতুলনীয় আছিল। সৈন্যবাহিনীৰ কেইবাটাও অংগ যেনে হাতী, ঘোঁৰা, নাও, নাৱৰা, অস্ত্ৰ শস্ত্ৰ, চাউল, যোগনীয়া ইত্যাদি ইয়াৰ প্ৰত্যেকেই আনবোৰৰ সৈতে একেলগ হৈ একে উদ্দেশ্যত কাম কৰিব নোৱাৰিলে তাৰ পৰা বিষম বেমেজাৰি আৰু অনিষ্ট হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আগৰ ক্লাছত কোৱা হৈছিল যে শৰাইঘাটৰ যুদ্ধখন হোৱাৰ আগতে বীৰ জুমলাই অসম আক্ৰমণ কৰি অসমখন একেবাৰে জুৰুলা কৰি থৈ গৈছিল। গতিকে যেতিয়া চক্ৰধ্বজ সিংহ যেতিয়া সিংহাসনত বহিল, তেওঁ লগে লগে মোগলসকলৰ ওপৰত আক্ৰমণ কৰিব বিচাৰিছিল। কিন্তু এই ক্ষেত্ৰত ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁয়ে তেওঁক বাধা প্ৰদান কৰিছিল, কাৰণ মোগলসকল যথেষ্ট শক্তিশালী আছিল আৰু এনেদৰে হঠাতে লোৱা সিদ্ধান্তই হয়তো বিপদহে মাতি আনিব পাৰে। গতিকে তাৰ পাছত 3 বছৰৰ আয়োজনৰ পাছতহে অসমে মোগলক পৰাস্ত কৰি গুৱাহাটী আৰু কামৰূপ উদ্ধাৰ কৰিব পাৰিলে। লাচিত বৰফুকনৰ সময়ত হোৱা যুদ্ধসমূহৰ ভিতৰত আলাবৈৰ যুদ্ধ অন্যতম। আলাবৈ নামৰ ঠাইত যুদ্ধ কৰোঁতে একেদিনাই 10,000 অসমীয়া সৈন্য নিহত হৈছিল। এই কথাত লাচিত বৰফুকনে মনত বৰ বেজাৰ পাইছিল, কাৰণ লাচিত বৰফুকনে সৈন্যসকলক বৰ বেছি গুৰুত্ব দিছিল। কিন্তু স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণেই এনেদৰে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। তেতিয়া লাচিত বৰফুকনে মনত বেজাৰ পাই কৈছিল যে তেওঁৰ একোটা মানুহ একোটা হাতী সদৃশ, আৰু তেওঁ একেদিনাখনেই 10,000 সৈন্য হেৰুৱালে। গতিকে মনৰ দুখত এই কথা তেওঁ স্বৰ্গদেৱক জনাব বিচাৰিছিল। তেতিয়া ৰাজমন্ত্ৰী বুঢ়াগোহাঁই ডাঙৰীয়াই বুজনি দি কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰী সিঁচোতেও 8টা-10টা মানুহক শিঙি মাছে বিন্ধে। অৰ্থাৎ পুখুৰী সিঁচোতে 2-এটা শিঙি মাছে বিন্ধা কথাটো স্বাভাৱিক কথা। সেই বুলি মানুহে পুখুৰীৰ মাছ নধৰাকৈ থাকিবনে? সেইদৰে যুদ্ধ এখনত 2-4জন সৈন্যৰ মৃত্যু হোৱাটো স্বাভাৱিক কথা। কিন্তু সেই বুলি তেওঁলোকে যুদ্ধ নকৰাকৈ ভাগি পৰিলে নহ'ব। গতিকে দুখত ভাগি পৰা লাচিত বৰফুকনক ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁয়ে এই কথা স্বৰ্গদেৱক জনাবলৈ বাধা দিছিল। তেওঁ লাচিতক বুজাইছিল যে এই কথা ৰজালৈ পঠালে ৰজা অসন্তুষ্ট হ'ব পাৰে, যিহেতু যুদ্ধত 2-4জন সৈন্যৰ মৃত্যু হোৱাটো স্বাভাৱিক কথা। সেয়ে তেওঁ এই কথা স্বৰ্গদেৱক জনাব নালাগে। সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুইৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকো আৱশ্যক হ'ব। যিহেতু যুদ্ধত জয়লাভ কৰিবলৈ কেৱল অস্ত্ৰ শস্ত্ৰ থাকিলেই নহ'ব, ইয়াতকৈ বেছি প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ। শৰাইঘাটৰ যুদ্ধত অসমীয়াসকলে দেশৰ মংগল কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ কৰি দেহেগেহে খাটিছিল। গতিকে বৰ্তমান সময়ত অতীতৰ শৰাইঘাটৰ যুদ্ধ নাই, কিন্তু শৰাইঘাটত বাস কৰা মানুহ আছে। এই মানুহখিনিৰ উন্নতিৰ অৰ্থে আমি স্বাৰ্থত্যাগ কৰি উন্নতিৰ ক্ষেত্ৰত সহায় কৰিব লাগে। সেয়েহে পাঠটিত লেখকে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে বুলি বক্তব্য আগবঢ়াইছে। গতিকে শৰাইঘাটৰ সেই ঘটনাবোৰৰ লগত লাচিত বৰফুকনৰ লগতে আন আন অসমীয়া সৈন্যবাহিনী তথা সেনাপতিসকলে যি আদৰ্শৰে যুদ্ধত জয়ী হৈছিল, যুদ্ধত তেওঁলোক জঁপিয়াই পৰিছিল, যি মানসিকতাৰে যি অসীম সাহসেৰে যি যুদ্ধ কৰিছিল, সেই মানসিকতা এতিয়াও প্ৰতিজন অসমীয়াৰ প্ৰাণত থাকিব লাগিব। তেতিয়াহে অনাগত দিনত আমাৰ যিমানবোৰ সমস্যা আহিব, সেই সমস্যা আমি নিজে নিজে সমাধান কৰিব পাৰিম। গতিকে এই সকলো কথা সাৰোগত কৰি আমি নিজৰ কাৰ্য নিজে কৰি নিজৰ লক্ষ্যত উপনীত হ'ব লাগে। ছাত্ৰ ছাত্ৰীসকল, পাঠটো পঢ়ি নিশ্চয় ভাল লাগিল। পাঠটিৰ কথাখিনি নিশ্চয় বুজি পাইছা। তোমালোকে কথাখিনি মনোযোগেৰে শুনিবা, বুজিবলৈ যত্ন কৰিবা।